ভগৱান শ্ৰীকৃষ্ণই মানুহে খাদ্য গ্ৰহণ কৰাৰ সময়ত কি কথাৰ ওপৰত গুৰুত্ব দিব লাগে এই বিষয়টোৰ ওপৰত মহত্বপূৰ্ণ জ্ঞান দিছে। কেনেকুৱা ধৰণৰ খাদ্যই মানুহৰ জীৱনক কষ্ট দিয়ে, কোনটো দিশত বহি খাদ্য খালে মানুহৰ আয়ুস কমি যায়, কেনেকুৱা ধৰণৰ খাদ্য খালে মানুহৰ সুখ সমৃদ্ধি বৃদ্ধি হয়, ইয়াৰ লগতে বাস্তুশাস্ত্ৰতো খাদ্য গ্ৰহণ কৰাৰ কিছুমান নিয়ম দিয়া আছে। এইবোৰ পালন কৰাটো আৱশ্যক হয়। বাস্তুশাস্ত্ৰত কৈছে যে মানুহে খাদ্য গ্ৰহণ কৰাৰ সময়ত মুখখন সঠিক দিশত ৰাখিব লাগে। ভুল দিশত মুখ কৰি খাদ্য গ্ৰহণ কৰিলে মানুহৰ জীৱনত ইয়াৰ বেয়া প্ৰভাৱ পৰে। আজিৰ এই ভিডিঅ'টোত আমি খাদ্য গ্ৰহণ কৰাৰ সময়ত কোনবোৰ কথাৰ ওপৰত গুৰুত্ব দিব লাগে আলোচনা কৰিম, আৰু এইখিনি কথা আপুনি জনাটো খুব প্ৰয়োজন। যদি খাদ্য গ্ৰহণ কৰাৰ সময়ত পৰিয়ালৰ সদস্যসকলে এইখিনি কথা মানি চলে, সেইখন ঘৰত কেতিয়াও কাজিয়া পেচাল নহয় তথা দুখ দৰিদ্ৰতা সেইখন ঘৰলৈ নাহে, আৰু মা লক্ষ্মীৰ কৃপাত ঘৰলৈ সুখ সমৃদ্ধি আহে। লগতে পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যও ভালে থাকে। সেয়েহে বাস্তুশাস্ত্ৰৰ এইবোৰ নিয়ম আমি নিশ্চয় পালন কৰিব লাগে। এতিয়া আহক জানি লওঁ মানুহে খাদ্য গ্ৰহণ কৰাৰ সময়ত কোনবোৰ দিশৰ ওপৰত গুৰুত্ব দিব লাগে। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে মানুহে কেতিয়াও আনৰ ভাগৰ খাদ্য খাব নালাগে। যিদৰে সুদামাই নিজৰ মিত্ৰৰ ভাগৰ খাদ্য খাইছিল, যাৰ ফলত তেওঁ দৰিদ্ৰতাৰ সন্মুখীন হৈছিল। মানুহে কেতিয়াও আনক ভোকত ৰাখি নিজে খাদ্য গ্ৰহণ কৰিব নালাগে। নিজৰ চৰণত অহা পশু পক্ষী তথা মানুহক খাদ্য দিয়াৰ পিছতে নিজে খাদ্য গ্ৰহণ কৰিব লাগে। খাদ্য ভগাই খালে ব্যক্তিয়ে পুণ্য লাভ কৰে। ইয়াৰ ফলত মা লক্ষ্মী সন্তুষ্ট হয়। বাস্তুশাস্ত্ৰ অনুসৰি ভুৱাচিয়া পাত্ৰত খাদ্য গ্ৰহণ কৰাটো অশুভ মানা হয়। ইয়ে দুৰ্ভাগ্য নিমন্ত্ৰণ দিয়ে। খাদ্য সদায় চাফ চিকুণকৈ ৰখা পাত্ৰতে খাব লাগে। একাদশীৰ দিনা নিৰামিষ খাদ্য গ্ৰহণ কৰিব লাগে। শাস্ত্ৰ অনুসৰি একাদশীৰ দিনা মাছ মাংস সেৱন কৰিব নালাগে। কেৱল নিৰামিষ খাদ্যই গ্ৰহণ কৰিব লাগে। খাদ্যক অপব্যয় কৰা তথা বেয়া কৰাটো শাস্ত্ৰত অনুচিত কৈছে। ইয়ে ধ্বংসৰ কাৰণ হ'ব পাৰে। সেয়েহে নিজৰ খাদ্যৰ পাত্ৰত যিমানখিনি খাব পাৰে সিমানখিনিয়ে ল'ব লাগে। খাদ্য খোৱাৰ পিছত থালত হাত ধুব নালাগে। এইটো অন্নক অপমান কৰাৰ দৰে হয়। এইটো ভুলতেও কৰিব নালাগে। বিচনাত বহি কেতিয়াও খাদ্য খাব নালাগে। ইয়াৰ ফলত ব্যক্তিৰ নানা ধৰণৰ ৰোগ হ'ব পাৰে। খাদ্য সদায় মাটিত বহি অথবা আসনত বহিয়ে খাব লাগে। খাদ্য খাই থকাৰ সময়ত বেছি কথা ক'ব নালাগে তথা কাকো গালি দিব নালাগে। ইয়াৰ ফলত ব্যক্তিৰ জীৱনলৈ দুৰ্ভাগ্য নামি আহে। আহক এতিয়া জানি লওঁ খাদ্য গ্ৰহণ কৰাৰ সঠিক দিশৰ বিষয়ে। বাস্তুশাস্ত্ৰ অনুসৰি পূবমুৱা হৈ খাদ্য গ্ৰহণ কৰিলে ব্যক্তিয়ে সকলো ৰোগৰ পৰা মুক্তি লাভ কৰে তথা মানসিক শান্তি আহে। যিকোনো ৰোগ হৈ থকা ব্যক্তিক পূবফালে মুখ কৰি খাদ্য খাব দিব লাগে। ইয়াৰ ফলত ৰোগৰ পৰা মুক্তি লাভ কৰিব পাৰিব, কাৰণ পূব দিশটো হ'ল সূৰ্য উদয় হোৱা দিশ। ইয়াৰ ফলত সেই ব্যক্তিৰ সকলোবোৰ ৰোগ ভাল হৈ যাব। যদি কোনোবা ব্যক্তিয়ে ব্যৱসায়ত উন্নতি কৰিব বিচাৰে তথা কোনোবা ব্যক্তিয়ে যদি চাকৰিৰ সন্ধানত আছে, তেনেহ'লে সেই ব্যক্তিয়ে উত্তৰমুৱা হৈ খাদ্য খাব লাগে। উত্তৰ দিশটো হ'ল মা সৰস্বতীৰ দিশ। সেইবাবে তেওঁ কাৰ্যবোৰত সফল হ'ব পাৰিব। দক্ষিণ দিশৰ ফালে মুখ কৰি খাদ্য কেতিয়াও নাখাব। এইটো মৃত্যুৰ দিশ বুলি মানা হয়। প্ৰতিদিনে দক্ষিণমুৱা হৈ খাদ্য গ্ৰহণ কৰিলে ব্যক্তিৰ কম বয়সতে মৃত্যু হ'ব পাৰে। সেয়ে দক্ষিণ দিশৰ ফালে মুখ কৰি ভোজন কৰাটো অনুচিত মানা হয়। পশ্চিম দিশৰ ফালে মুখ কৰি খাদ্য গ্ৰহণ কৰাটো উচিত মানা হৈছে। ধন ধান্য তথা সুখ সমৃদ্ধিৰ বাবে মানুহে পশ্চিম দিশৰ ফালে মুখ কৰি খাদ্য গ্ৰহণ কৰিব লাগে। এনেকৈয়ে আমাৰ শাস্ত্ৰত খাদ্য গ্ৰহণ কৰাৰ নিয়মবোৰ দিছে। ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব। আমি আহিম আকৌ এটা নতুন ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ।